আসসালামু আলাইকুম, নমস্কার সকলকে ঈদৰ বহুত বহুত শুভেচ্ছা। আপোনালোক ভালে থাকক। মইতো আহিব নোৱাৰিলোঁ, জানে আপোনালোকে। মই অতি দুৰ্ভাগ্য, কাৰণ এই ল'ৰাটো মই এৰি থৈ আহিলে আৰু কাৰো লগত কোনো নাই ল'ৰাটোৰ লগত থাকিবলৈ। সেইটো কাৰণে আপোনালোকক মই নামাজ পঢ়িলোঁ বাৰু, ৰুমতে পঢ়িছোঁ, আপোনালোকৰ লগত পঢ়িব নোৱাৰিলোঁ চবৰ লগত। সেইটো বৰ দুৰ্ভাগ্যৰ কথা, আৰু মোৰ কাৰণে দোৱা কৰিব। মোৰ চকু এটাত হেৰি হৈ গৈছে, অলপ প্ৰব্লেমো হৈ গৈছে, চকুটোত ফুলি গৈছে। টোপনি ক্ষতি আছিলোঁ কেইদিনমান, বহুত কষ্ট কৰি আছোঁ পোৱালিটোলৈ। ভাবিলোঁ যে এনে বহি আছোঁ, এটা ভিডিঅ' দিওঁ, যাতে আজি ঈদ কৰিব নোৱাৰিলোঁ। মই আছোঁ বাহিৰত, ষ্টেটৰ বাহিৰত আছোঁ। তো আপোনালোকে সকলোকে মোৰ ফেচবুক আৰু ইউটিউব চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক ভালে থাকক।